বাকী এটাই দুখ গাইজ এইপিনে দেখিছা লঠঙা গছ মানে ফাগুনৰ বতৰ আৰু এই সময়ত লিগাঙৰ বতৰ আৰু মই লিগাঙৰ সময়ত লিগাং খাবলৈ যাব পৰা নাই ঠিক আছে তো এইটো বেয়া লাগিলে আপোনালোকক লিগাঙো দেখুৱাম ঠিক আছে তো অটেৰ মই তাইক অটেৰ মৰমতে অটেৰ বুলি মাতো ঠিক আছে অটেৰ কেনেধৰণেনো লিগাং তাই তেখেতৰ গাঁৱত উদযাপন কৰিছে আৰু লগতে কেনেধৰণেনো তেওঁলোকে মানিছে আৰু লিগাং ঠিক আছে মইতো মিচিং ট্ৰাইব নহয় আৰু বহুতে সুধি থাকে যে তুমি মিচিং ল'ৰা নেকি মিচিং ট্ৰাইবৰ নেকি মই মিচিং নহয় কিন্তু মোৰ গাৰ্লফ্ৰেণ্ড মিচিং হয় ঠিক আছে তো তাতো দেখাম মই কেনেধৰণেনো আলি লিগাং উদযাপন কৰিছে ঠিক আছে তো ব'লা ভিডিঅ'টো চাই থাকিবা আৰু কাইলৈকে হেল্ল' গাইজ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ এয়া হৈছে মোৰ ফাৰ্ষ্ট ব্লগ চ' ব্লগটো কেনেকুৱা হৈছে মই নাজানো আৰু মই বনাবও নাজানো ভালকৈ এয়া হৈছে আমাৰ গাঁৱত আলি আই লৃগাং কালিৰ পৰা উদযাপন হৈ আছে আজি হৈছে দ্বিতীয়টো দিন বহুত বতাহ বলি আছে ভাল লাগিছে আজি আৰু এইটো হৈছে আমাৰ গাঁৱৰ গেটখন বহুত ধুনীয়াকৈ সজোৱা হৈছে ওপৰত চাংঘৰ ষ্টাইলৰ দি দিয়া হৈছে তাৰপিছত গেটখন এনেকুৱাকৈ সজাইছে ধুনীয়া লাগিছে বহুত ভাল লাগিছে আজি এয়া হৈছে মোৰ ভণ্টি একেজনী আমি এতিয়া যাম মুৰঙুকুমলৈ এয়া হৈছে মুৰঙুকুম